বন্ধু বান্ধৱীসকল এই ভিডিঅ'টোত আপোনালোকৰ বাবে অসম পুলিচৰ পৰীক্ষাত আহিব পৰা অসমৰ ভৌগোলিক পৰিচয়ৰ ওপৰত কেইটামান ইম্পৰ্টেন্ট কুৱেশ্যন আনসাৰ আগবঢ়াইছো আশা কৰো প্ৰশ্ন কেইটাৰ পৰা আপোনালোক বহুত উপকৃত হ'ব আহকচোন পলমকৈ প্ৰশ্ন কেইটাৰ ফালে আগবাঢ়ো প্ৰথম প্ৰশ্নটো হ'ল কেতিয়াৰ পৰা আমাৰ ৰাজ্যখনৰ নাম অসম বুলি নামকৰণ কৰা হয় এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰটো হ'ল ত্ৰয়োদশ শতিকাৰ পৰা ত্ৰয়োদশ শতিকাৰ পৰা মানে আহোমসকলে অসমৰ ৰাজত্ব কৰিবলৈ লোৱাৰ পাছৰ পৰা আমাৰ ৰাজ্যখনৰ নাম অসম বুলি নামকৰণ কৰা হয় 2 নম্বৰ প্ৰশ্ন মহাভাৰতত অসমৰ প্ৰাচীন নামটো কি বুলি জনা যায় ইয়াৰ অপচন দিয়া আছে অসম কামৰূপ প্ৰাগজ্যোতিষপুৰ আৰু কমতাপুৰ এই প্ৰশ্নৰ শুদ্ধ উত্তৰটো হ'ল প্ৰাগজ্যোতিষপুৰ মহাভাৰতত অসমৰ প্ৰাচীন নামটোক প্ৰাগজ্যোতিষপুৰ বুলি জনা যায় আৰু আপোনালোকক জনাই থওঁ যে প্ৰাগজ্যোতিষপুৰৰ অৰ্থ হ'ল পূব দিশৰ জ্যোতিষ শাস্ত্ৰ চৰ্চাৰ নগৰ 3 নম্বৰ প্ৰশ্ন প্ৰাকৃতিকভাৱে অসমখন কি অঞ্চলত অন্তৰ্গত এটো যথেষ্ট ইম্পৰ্টেন্ট প্ৰশ্ন হয় এটো মনত ৰাখিব প্ৰাকৃতিকভাৱে অসমখন কি অঞ্চলত অন্তৰ্গত ইয়াৰ শুদ্ধ উত্তৰটো হ'ব ক্ৰান্তীয় অঞ্চলত প্ৰাকৃতিকভাৱে অসমখন ক্ৰান্তীয় অঞ্চলত অন্তৰ্গত 4 নম্বৰ প্ৰশ্ন অসমখন সমুদ্ৰ পৃষ্ঠৰ পৰা কিমান মিটাৰ উচ্চতাত অৱস্থিত এনে ধৰণৰ প্ৰশ্ন উত্তৰ আহিয়ে থাকে আপোনালোকে মনত ৰাখিব ইয়াৰ শুদ্ধ উত্তৰটো হ'ল ৭৯.৫ মিটাৰ অসমখন সমুদ্ৰ পৃষ্ঠৰ পৰা ৭৯.৫ মিটাৰ উচ্চতাত অৱস্থিত 5 নম্বৰ প্ৰশ্ন অসমক প্ৰাকৃতিকভাৱে কেইটা ভাগত ভাগ কৰা হয় এই প্ৰশ্নৰ উত্তৰটো হ'ল অসমক প্ৰাকৃতিকভাৱে 4টা ভাগত ভাগ কৰা হয় আৰু এই 4টা ভাগ হ'ল ব্ৰহ্মপুত্ৰ উপত্যকা বৰাক উপত্যকা কাৰ্বি আংলং উপত্যকা আৰু উত্তৰ কাছাৰ পাহাৰীয়া অঞ্চল 6 নম্বৰ প্ৰশ্ন অসমৰ দক্ষিণ দিশে থকা ভাৰতীয় প্ৰদেশখনৰ নাম কি এই প্ৰশ্নৰ শুদ্ধ উত্তৰটো হ'ল অৰুণাচল প্ৰদেশ অসমৰ দক্ষিণ দিশে থকা ভাৰতীয় ৰাজ্য 7 নম্বৰ প্ৰশ্ন ভাৰতবৰ্ষৰ মুঠ মাটিকালিৰ কিমান শতাংশ অসমে আগুৰি আছে এই প্ৰশ্নৰ শুদ্ধ উত্তৰটো হ'ল 2.4 শতাংশ এটো ইম্পৰ্টেন্ট কুৱেশ্যন হয় ভাৰতবৰ্ষৰ মুঠ মাটিকালিৰ 2.4 শতাংশ অসমে আগুৰি আছে 8 নম্বৰ প্ৰশ্ন পৃথিৱীৰ সৰ্ববৃহৎ নদীদ্বীপ মাজুলীৰ মাটিকালি কিমান এই প্ৰশ্নৰ শুদ্ধ উত্তৰটো হ'ল 880 বৰ্গ কিলোমিটাৰ নদীদ্বীপ মাজুলীৰ মাটিকালি হ'ল 880 বৰ্গ কিলোমিটাৰ আৰু আপোনালোকে মনত ৰাখিব মাজুলীক জিলা হিচাপে 2016 চনৰ 8 ছেপ্টেম্বৰ তাৰিখে ঘোষণা কৰিছিল ইয়াৰ পাছৰ প্ৰশ্নটো হ'ল বৰাক নদী কোনখন পাহাৰৰ পৰা উৎপত্তি হৈছে বৰাক নদী কোনখন পাহাৰৰ পৰা উৎপত্তি হৈছে আৰু উত্তৰটো হ'ব বৰাইল পাহাৰৰ পৰা বৰাক নদী বৰাইল পাহাৰৰ পৰা উৎপত্তি হৈছে 10 নম্বৰ প্ৰশ্ন বদৰপুৰ উত্তৰ-পূব ৰেলৱে এটা বৃহৎ জংচন এই জংচনটো কোনখন জিলাত অৱস্থিত ইয়াৰ অপচন দিয়া আছে গোৱালপাৰা কামৰূপ ডিমাপুৰ আৰু কৰিমগঞ্জ এই প্ৰশ্নৰ শুদ্ধ উত্তৰটো হ'ল কৰিমগঞ্জ বদৰপুৰ উত্তৰ-পূব ৰেলৱে জংচন কৰিমগঞ্জ জিলাত অৱস্থিত এই জংচনটো 1898 চনত নিৰ্মিত ভাৰতৰ আটাইতকৈ পুৰণি ষ্টেচন 11 নম্বৰ প্ৰশ্ন অসমৰ কোনখন জিলাত সৰ্বাধিক জনসংখ্যা আছে এই প্ৰশ্নৰ শুদ্ধ উত্তৰটো হ'ল নগাঁও জিলাত অসমৰ নগাঁও জিলাত সৰ্বাধিক জনসংখ্যা আছে আৰু 2 নম্বৰ স্থানত আছে ধুবুৰী আৰু 3 নম্বৰ স্থানত আছে শোণিতপুৰ অসমৰ আটাইতকৈ কম জনসংখ্যা থকা জিলাখনৰ নাম হ'ল ডিমা হাছাও 12 নম্বৰ প্ৰশ্ন অসমক কি পাহাৰৰ দেশ বুলি কোৱা হয় অসমক নীলা পাহাৰৰ দেশ বুলি কোৱা হয় 13 নম্বৰ প্ৰশ্ন অসমৰ আটাইতকৈ হেমেকা অঞ্চল কোনটো এই প্ৰশ্নৰ শুদ্ধ উত্তৰটো হ'ল লেখাপানী অসমৰ আটাইতকৈ হেমেকা অঞ্চলটোৰ নাম হ'ল লেখাপানী আৰু এই লেখাপানী ক'ত অৱস্থিত লেখাপানী হ'ল তিনিচুকীয়া জিলাত অৱস্থিত 14 নম্বৰ প্ৰশ্ন উত্তৰ কাছাৰ জিলাৰ জাতিংগা কোনখন পাহাৰত অৱস্থিত এই প্ৰশ্নৰ শুদ্ধ উত্তৰটো হ'ল বৰাইল পাহাৰত
উত্তৰ কাছাৰ জিলাৰ জাতিংগা বৰাইল পাহাৰত অৱস্থিত আৰু আপোনালোকক জনাই থওঁ যে উত্তৰ কাছাৰ জিলাৰ বৰ্তমান নামটো হ'ল ডিমা হাছাও জিলা 15 নম্বৰ প্ৰশ্ন ব্ৰহ্মপুত্ৰ আৰু বৰাক উপত্যকাক কিহেৰে পৃথক কৰে এই প্ৰশ্নৰ শুদ্ধ উত্তৰটো হ'ল ব্ৰহ্মপুত্ৰ আৰু বৰাক উপত্যকা বৰাইল পাহাৰে পৃথক কৰে এই ধৰণৰ প্ৰশ্ন উত্তৰ আহিয়ে থাকে আপোনালোকে মনত ৰাখিব ব্ৰহ্মপুত্ৰ আৰু বৰাক উপত্যকা বৰাইল পাহাৰে পৃথক কৰে 16 নম্বৰ প্ৰশ্ন ব্ৰহ্মপুত্ৰ নদীৰ বৃহত্তম উপনদীখনৰ নাম কি ইয়াৰ অপচন দিয়া আছে ধনখিৰি কপিলি বুঢ়ীদিহিং আৰু সোৱণখিৰি এই প্ৰশ্নৰ শুদ্ধ উত্তৰটো হ'ল সোৱণখিৰি ব্ৰহ্মপুত্ৰ নদীৰ বৃহত্তম নদীখনৰ নাম হ'ল সোৱণখিৰি ইয়াৰ পাছৰ প্ৰশ্নটো হ'ল অসমৰ ক্ষুদ্ৰতম জিলা কোনখন এই প্ৰশ্নৰ শুদ্ধ উত্তৰটো হ'ল দক্ষিণ হালমৰা হ'ল অসমৰ ক্ষুদ্ৰতম জিলা দক্ষিণ হালমৰাৰ মুঠ মাটিকালি হ'ল 568 বৰ্গ কিলোমিটাৰ 18 নম্বৰ প্ৰশ্ন অসমৰ বৃহত্তম জিলা কোনখন এই প্ৰশ্নৰ উত্তৰটো হ'ল অসমৰ বৃহত্তম জিলাখন হ'ল কাৰ্বি আংলঙৰ মুঠ মাটিকালি হ'ল 7399 বৰ্গ কিলোমিটাৰ 19 নম্বৰ প্ৰশ্ন অসমৰ কোন দিশত পাটকাই পাহাৰ অৱস্থিত এই প্ৰশ্নৰ উত্তৰটো হ'ল পূব দিশত অসমৰ পূব দিশত পাটকাই পাহাৰ অৱস্থিত মনত ৰাখিব পাটকাই পাহাৰ অসমৰ পূব দিশত অৱস্থিত 20 নম্বৰ প্ৰশ্ন অসমৰ সৰ্বোচ্চ শৃংগটোৰ নাম কি ইয়াৰ 4টা অপচন দিয়া আছে এই 4টা অপচনৰ ভিতৰত শুদ্ধটো আপোনালোকে জানে যদি কমেন্ট কৰি জনাব আপোনালোকে ভিডিওটো হেকলকে চোৱাৰ বাবে বহুত বহুত ধন্যবাদ এই ভিডিওটো যদি নেক্সট পাৰ্ট লাগে তেন্তে কমেন্ট কৰি জনাবলৈ নাপাহৰিব ধন্যবাদ